নেশ্যনেল হাইৱেত উঠিব পাৰিম তাৰ পিছত আমি নগাঁৱতো যাব পাৰিম তাৰ পিছত আমি বিমানবন্দৰৰ ফালেও আহিব পাৰিম আৰু ঘূৰি আহিবৰ কাৰণেও ৰাইজে সেই ব্যৱস্থা হাতত ল'ব পাৰিব মই ভাবো যে এই দুইখন নতুন ফ্লাইঅভাৰৰ কাম আমি হাতত লোৱাৰ লগে লগে আমাৰ যান বাহনৰ জট আৰু বেছি কমি আহিব গুৱাহাটীক লৈ আমাৰ কেইবাটাও পৰিকল্পনা আছে পৰিকল্পনাবোৰ বিভিন্ন গতিত ৰূপায়ণ হৈ আছে কিছুমান পৰিকল্পনা অহা এবছৰ দুবছৰৰ ভিতৰত ৰূপায়ণ হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং এতিয়া আৰু সপোন হৈ থকা নাই আমি সকলোৱে চকু দি দেখা পাব পৰা হলো অহা 1.5 বছৰ এবছৰৰ ভিতৰত তাক আমি উদ্বোধন কৰিম পলাশবাৰী আৰু শুৱালকুছিৰ ব্ৰিজৰো আমি টেণ্ডাৰৰ কামত আগবাঢ়িছো যোৱা কেইদিনমান আগতে টেণ্ডাৰ আৰম্ভ হৈছে প্ৰক্ৰিয়া আৰু আমি আশা কৰোঁ যে 2023 চনৰ আগভাগতে আমি পলাশবাৰী আৰু শুৱালকুছিৰ উৰণীয়া সেতুৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিব পাৰিম উৰণীয়া সেতু নহয় ইট উইল বি এ প্ৰপাৰ ব্ৰিজ আমাৰ এটা ডাঙৰ পৰিকল্পনা আছে যে গুৱাহাটীখনক এটা ৰিং ৰোডেৰে আবদ্ধ কৰা 6 লেনযুক্ত নেশ্যনেল হাইৱে চলি আছে ইয়াৰ পৰা আমি পুনে বাইহাটা চাৰিআলি যাব খুজিছো বাইহাটা চাৰিআলিত ফ্লাইঅভাৰ হ'ব আৰু এই ৰাস্তাটোৰো পৰিসৰ বৃদ্ধি হ'ব বাইহাটা চাৰিআলিৰ পৰা আমি পুনে চিপাজাৰ আহিব খুজিছো আৰু চিপাজাৰৰ পৰা আমি পুনে কুৰুৱালৈকে আহিব খুজিছো আৰু কুৰুৱাৰ পৰা আমি নাৰেংগীলৈ আহিব খুজিছো নাৰেংগীৰ পৰা আমি পুনৰ এই বৰ্তমানৰ নেশ্যনেল হাইৱেটোত আমি উঠিব খুজিছো এই প্ৰকল্পটো আমি অহা বছৰৰ আগষ্ট মাহৰ আগতে এই সমগ্ৰ প্ৰকল্পটোৰ নিৰ্মাণৰ কাম আমি হাতত ল'ম ইতিমধ্যে নাৰেংগী কুৰুৱা ব্ৰিজৰো প্ৰায় ড্ৰয়িং আদি সম্পূৰ্ণ হৈ গৈছে খুব কম সময়তে আমি এই কামত হাত দিব পাৰিম আমাৰ এটা মনত আৰু এটা কল্পনা আছে ই মই কল্পনা বুলি কৈছো কাৰণ তাক এতিয়াও আমি বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি আছো যে খানাপাৰাৰ পৰা আমি এয়াৰপৰ্টলৈকে এটা ৰোপৱে বনাব খুজিছো খানাপাৰাত আমি উঠিম আৰু এয়াৰপৰ্টত যাবৰ কাৰণে আমি সেই ৰোপৱেটো দিয়ে গৈ পাম মাজে মাজে ষ্টেচন থাকিব নামিব উঠিব অৰ্থাৎ বাৰাণসীত এনেকুৱা ৰোপৱে এটাৰ পৰিকল্পনা কৰা হৈছে আমিও সেই ধৰণৰ পৰিকল্পনা কৰিব খুজিছো কাৰণ ই খুব এনভাইৰনমেন্ট ফ্ৰেণ্ডলি হয় সময় কম লাগে যান বাহনৰ ক্ষতি নহয় সেই প্ৰকল্পটোৰো আমি প্ৰাৰম্ভিক কাম ইতিমধ্যে আমি হাতত লৈছো গুৱাহাটী মহানগৰীত পানী যোগানৰ সমস্যা এটা ডাঙৰ সমস্যা আছিল কেইদিনমান আগতে আমি গুৱাহাটীৰ জৰে হৈছিল তাত আমি 3000 ওয়াটাৰ কানেকশন আমি দিব পাৰিছো এই বছৰৰ ভিতৰতে আমি ওয়াটাৰ কানেকশন 10000 লৈকে আমি লৈ যাম আৰু চাওতে আমি 2023 চনৰ ডিসেম্বৰৰ ভিতৰত সমগ্ৰ প্ৰকল্পটো আমি কাৰ্যক্ষম কৰি তুলিম ঠিক তেনেদৰে আমাৰ যেটো এই অঞ্চলটোত পানী যোগানৰ যেটো প্ৰকল্প আছিলে যেটো ৰিজাৰ্ভিয়ৰ কামাখ্যা বা এই ধৰণৰ আমি আমি প্ৰকল্পটোক জেএনইউআৰএম প্ৰকল্প বুলি কওঁ সেই প্ৰকল্পটোৰো আমি কাম খুব তৰিত গতিত আৰম্ভ কৰিছো গুৱাহাটীৰ পানী যোগানৰ দুইখন আঁচনি আমি আশা কৰো যে 2024